নমস্কাৰ বন্ধু বান্ধৱীসকল মই জ্ঞানপথ নামৰ চেনেলটোৰ জৰিয়তে আজি আপোনালোকৰ আগত চন্দ্ৰয়ান 3ৰ বিষয়ে যিখন ভাৰতৰ চন্দ্ৰয়ান 3 যিখন চন্দ্ৰলৈ পঠোৱা 3 নম্বৰখন যানৰ বিষয়ে বা 3 নম্বৰটো অভিযানৰ বিষয়ে আমি আজি আলোচনা কৰিম। এইখন আলোচনা কৰাৰ মূলতঃ প্ৰধান কাৰণত হৈছে বৰ্তমান আহিবলগীয়া বিভিন্ন পৰীক্ষাত এই যিখন চন্দ্ৰয়ান 3 মিছন আছে এই মিছনখনৰ লগত জড়িত বহুকেইটা প্ৰশ্ন আহিব পাৰে। গতিকে আহক আজি আমি প্ৰথমতে এই চন্দ্ৰয়ান 3 খনৰ মেইন অবজেক্টিভ এইমছ কি আছিল সেইকেইটা চাই লওঁ। এই চন্দ্ৰয়ান 3 খনৰ মেইন তিনিটা অবজেক্টিভ আছিল। সেই তিনিটা অবজেক্টিভৰ প্ৰথমটো আছিল নাম্বাৰ 1 গেটিং এ লেণ্ডাৰ টু লেণ্ড সেফলি এণ্ড সফটলি অন দ্য সাৰফেচ অফ দ্য মুন। যিখন আমাৰ চন্দ্ৰযান পঠাইছে সেই চন্দ্ৰযানখনৰ এটা লেণ্ডাৰ পঠাইছিল। এই লেণ্ডাৰটো যেন চন্দ্ৰত গৈ লাহেকৈ বা ভালকৈ সেফলি তাত লেণ্ড কৰিব পাৰে, সেইটো এটা। তাৰপিছত সেকেন্ড নম্বৰ পইণ্টটো আছিল অবজাৰ্ভিং এণ্ড ডেমনষ্ট্ৰেটিং ৰভাৰ অপাৰেশ্যন অন দ্য মুন। যিটো আমাৰ চন্দ্ৰয়ান 3 পঠাইছে তাৰে ভিতৰত এখন ৰভাৰ পঠাইছে। ৰভাৰ মানে হৈছে এখন সৰু গাড়ীৰ নিচিনা, যিখন ৰভাৰৰ জৰিয়তে বিজ্ঞানীসকলে বিভিন্ন বিজ্ঞানীসকলে সাইণ্টিফিক এক্সপেৰিমেণ্ট কৰিব, যিখন সাউথ পলত আমাৰ দক্ষিণ ছাইডত চন্দ্ৰৰ দক্ষিণ ফালত এইখন উপস্থাপন কৰিব। আৰু 3 নম্বৰ অবজেক্টিভ হৈছে কণ্ডাক্ট ইনচাইড সাইণ্টিফিক এক্সপেৰিমেণ্ট অন দ্য লুনাৰ ছাৰ্ফেচ। যিটো আমাৰ দক্ষিণ ফালত চন্দ্ৰত এইখনে আমাৰ ভাৰতবৰ্ষৰ পৰা প্ৰথম অভিযান বা মিছন। আৰু পৃথিৱীৰ ভিতৰত এতিয়ালৈকে দক্ষিণ পলত যিটো চন্দ্ৰৰ দক্ষিণ পল তাত এতিয়ালৈকে কোনেও এখনো চন্দ্ৰয়ান যিখন মিছন সেই মিছন এতিয়ালৈকে কৰিবলৈ সফল হোৱা নাই। এইখন যদি ভাৰতে সফল কৰিব পাৰে তেতিয়াহ'লে এইখনেই হ'ব প্ৰথমখন পৃথিৱীৰ দেশ যিয়ে চন্দ্ৰয়ান মিছন দক্ষিণ ফালত সম্পূৰ্ণ সফলভাৱে পৰীক্ষা কৰিবলৈ সক্ষম হ'ব। আহক আজি আমাৰ প্ৰথম প্ৰশ্নটো আৰম্ভ কৰোঁ। এই প্ৰশ্নসমূহ আমি MCQ টাইপত আলোচনা কৰিবলৈ চেষ্টা কৰিম, যিহেতু পৰীক্ষাত MCQ টাইপত আহে। গতিকে আপোনালোকে চাই যাব। যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে শেষত লাইক, কমেণ্ট আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। প্ৰথম প্ৰশ্নত আছে হু ইজ দ্য ডাইৰেক্টৰ অফ দ্য চন্দ্ৰয়ান 3 মিছন। যিখন আমাৰ চন্দ্ৰয়ান 3 অভিযান চলাইছে বা মিছন চলাইছে এইখনৰ ডাইৰেক্টৰ কোন আছিলে। ইয়াৰে অপশ্যনকেইটা মই পঢ়ি নিদিওঁ, অপশ্যনকেইটা আপোনালোকে চাই যাব। ইয়াৰে অপশ্যন চিটো কাৰেক্ট হ'ব, ঋতু কাৰেদৱাল শ্ৰীবাস্তৱা। তেওঁ আছিলে চন্দ্ৰয়ান 3ৰ ডাইৰেক্টৰ। ঋতু কাৰেদৱাল is a prominent scientist at the Indian Space Research Organization ISRO. She will be leading the launch of Chandrayaan 3 this year. এইটো বৰ্ষত ঋতু কাৰেদৱালে হৈছে চন্দ্ৰয়ান 3ৰ মেইন ডাইৰেক্টৰ। এতিয়া হওক আজি আমাৰ 2 নম্বৰ প্ৰশ্নটো চাওক। হোৱাট ইজ দ্য টোটেল ৱেইট অফ চন্দ্ৰযান 3। যিখন চন্দ্ৰয়ান 3 সেই চন্দ্ৰয়ান 3 খনৰ টোটেল ৱেইট কিমান ওজন। ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 3900 কিলোগ্ৰাম। চন্দ্ৰয়ান 3 খনৰ টোটেল ৱেইট 3900 কিলোগ্ৰাম। 3 নম্বৰ প্ৰশ্ন হাউ মাছ ডিড দ্য চন্দ্ৰয়ান 3 মিছন কষ্ট। এই চন্দ্ৰয়ান 3 খনৰ সম্পূৰ্ণ কষ্ট বা খৰচ কিমান পৰিছে পঠাওঁতে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 615 কৰোৰ 615 কৰোৰ টকাত এই চন্দ্ৰয়ান 3 মিছনটো কমপ্লিট হৈছে। এতিয়া হওক আজি আমাৰ 4 নম্বৰ প্ৰশ্নটো চাওক। হুৱেৰ ডিড চন্দ্ৰয়ান 3 লেণ্ড অন দ্য মুন। চন্দ্ৰৰ বা জুনৰ কোনটো দিশত আমাৰ চন্দ্ৰয়ান 3 খন লেণ্ড কৰিব। অপশ্যন এ দিয়া আছে এট দ্য সাউথ পল অফ দ্য মুন, অপশ্যন বি দিয়া আছে নিয়াৰ দ্য নৰ্থ পল, অপশ্যন চি দিয়া আছে অন দ্য ৱেষ্ট পল অফ দ্য মুন, অপশ্যন ডি দিয়া আছে অন দ্য ইষ্ট পল অফ দ্য মুন। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ এট দ্য সাউথ পল অফ দ্য মুন। যিটো আমাৰ সাউথ পল বা দক্ষিণ অংশ চন্দ্ৰৰ বা জুনৰ দক্ষিণ অংশত এই আমাৰ চন্দ্ৰয়ান 3 খন লেণ্ড কৰোৱা হ'ব। 5 নম্বৰ প্ৰশ্নত আছে উইথ হুইচ ৰকেট ৱাজ চন্দ্ৰয়ান 3 লঞ্চ। যিটো চন্দ্ৰযান 3 আমাৰ ভাৰতৰ পৰা পঠোৱা হৈছে এই চন্দ্ৰয়ান 3 খন এখন নিৰ্দিষ্ট ৰকেটত পঠোৱা হৈছে। এই ৰকেটখনৰ নাম কি। এই ৰকেটখনৰ নাম অপশ্যন এ দিয়া আছে PSLV-9, বিত দিয়া আছে SSLV-7, চিত দিয়া আছে LVM-3 আৰু ডিত দিয়া আছে GSLV-5। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি LVM-3। এতিয়া পৰীক্ষাত আহিব পাৰে LVMৰ
LVM-3 ৰ সম্পূৰ্ণ ৰূপটো বা সম্পূৰ্ণ নামটো কি LVM মানে হৈছে লঞ্চ ভেহিকল মাৰ্ক 3 যিখন LVM তাৰ সম্পূৰ্ণ অৰ্থ হৈছে লঞ্চ ভেহিকল মাৰ্ক 3 What is the launch date for Chandrayaan 3 mission কোনটো তাৰিখত আমাৰ Chandrayaan 3 খন পঠোৱা হ'ল এটো সম্পূৰ্ণ সাকসেসফুলি আমাৰ পঠোৱা হ'ল যদিও ওপৰত উপস্থাপন কৰিব পাৰিলে এটো সম্পূৰ্ণ সাকসেসফুল হিচাপে ধৰা হ'ব তো আহক ইয়াৰে অপচনসমূহ পঢ়ি নিদিলে হ'ব কাৰণ আপোনালোকে জানে অপচন বি টো শুদ্ধ 14 জুলাই 2023 Chandrayaan 3 is the third lunar exploration mission by the Indian Space Research Organization to be launched on 14 July 2023 14 জুলাই 2023 ত ইছৰোৰ দ্বাৰা এই চন্দ্ৰয়ান 3 খন পঠোৱা হৈছিল আৰু এইখন ভাৰতৰ পৰা পঠোৱা 3 নম্বৰখন এক্সপ্লোৰেশ্যন মিশন তো এতিয়া 7 নম্বৰ প্ৰশ্নটো চাও 7 নম্বৰ প্ৰশ্নত আছে The Chandrayaan 3 mission rover is known as যেটো Chandrayaan 3 rover আছিলে সেই roverটোৰ নাম কি ওকে আমি অপচনসমূহ চাও অপচন এ দিয়া আছে বিক্ৰম অপচন বি দিয়া আছে ভীম অপচন সি দিয়া আছে প্ৰজ্ঞান আৰু অপচন ডি দিয়া আছে ধ্ৰুৱ ইয়াৰে Chandrayaan 3 পঠোৱা মিশন যেটো Chandrayaan 3 মিশন তাতে পঠোৱা roverটোৰ নাম আছিল প্ৰজ্ঞান অপচন সি টো শুদ্ধ হ'ব আহক 8 নম্বৰ প্ৰশ্নটো চাও What is the name of the lander of mission Chandrayaan 3 Chandrayaan 3 পঠোৱা যেটো ল্যান্ডাৰ হয় সেই ল্যান্ডাৰটোৰ নাম কি ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন এ বিক্ৰম The Chandrayaan 3 lander named Vikram after Vikram Sarabhai the father of the Indian space program Chandrayaan 3 যেটো ল্যান্ডাৰ তাৰ নাম বিক্ৰম ৰাখাৰ মূল উদ্দেশ্যটো হৈছে যেটো আমাৰ ইন্ডিয়ান স্পেস ৰিসাৰ্চ প্ৰগ্ৰাম আছে আমাৰ ভাৰতীয় যেটো স্পেসৰ লগত জড়িত যিবিলাক কাৰ্য কৰা হয় হেতু হৈছে ইছৰো আৰু এই ইছৰোটো স্থাপন কৰা প্ৰথমজন আমাৰ প্ৰেসিডেন্ট বা প্ৰথমজন ব্যক্তি তাত জড়িত হৈ আছিল আৰু ফাদাৰ বুলি যাক কোৱা হয় সেই তেওঁ হৈছে বিক্ৰম সাৰাভাই তো গতিকে তেখেতৰ নামৰ জৰিয়তে যেটো ল্যান্ডাৰ সেই নামটো বিক্ৰম ৰাখা হৈছে 9 নম্বৰ প্ৰশ্ন The mission life of the lander and rover equal to how many days in earth যেটো মিশন পঠোৱা হৈছে ল্যান্ডাৰ আৰু rover যি চন্দ্ৰত আমাৰ ঘূৰিব ভাৰতীয় বিজ্ঞানীসকলে যেটো পঠাইছে সেই তাতে ঘূৰাৰ মুখ্য সময়খিনি কিমান টাইম চন্দ্ৰত থাকিব হেতু হৈছে 14 আৰ্থ ডেজ মানে যেটো চন্দ্ৰত এদিনক আমাৰ পৃথিৱীত 14 দিন হিচাপে ধৰা হয় The mission life of the lander according to ISRO authorities is 1 lunar day which is equivalent to 14 days on earth যেটো চন্দ্ৰত এদিন হেতু আমাৰ পৃথিৱীত 14 দিন হিচাপে সমান হয় তো গটিকে সেই ল্যান্ডাৰ আৰু roverে 14 দিন পৃথিৱীৰ ফালৰ পৰা 14 দিন তাতে থাকিব নম্বৰ 10 question mission Chandrayaan 3 India's which mission to the moon আপোনালোকে জানে যিখন আমাৰ নামটোতে দিয়া আছে মিশন Chandrayaan 3 তো গটিকে এইখন চন্দ্ৰয়ান কিমান নম্বৰ বুলি সুধিছে অপচনটো সকলে নকলে হ'ব অপচন সি টো শুদ্ধ থাৰ্ড এতিয়া হক ফাৰ্স্ট মুন মিশন যিখন ফাৰ্স্ট চন্দ্ৰৰ অভিযান চলোৱা হৈছিল চন্দ্ৰলৈ পঠোৱা হৈছিল ৰকেট সেইখন কিমান চনত পঠোৱা হৈছিল আৰু কিমান তাৰিখত 22 অক্টোবৰ 2008 আৰু সেকেন্ড মুন মিশন হৈছিল 22 জুলাই 2019 2019 চনত কিন্তু প্ৰথম যিখন ফাৰ্স্ট মুন মিশন আছিল 2008 ত 22 অক্টোবৰত এইখন আমাৰ সাকসেসফুলি সফল হৈছিল আৰু সেকেন্ডখন আমাৰ কিছু ইমান সম্পূৰ্ণ সফল হ'ব নাপালে এইখন সেকেন্ড যিখন মুন মিশন আছিল এইখন সাকসেসফুল নহল কিন্তু থাৰ্ড মুন মিশন আমাৰ 14 জুলাই 2023 ত পঠাইছে এইখন আমি হয়তো 40 দিন পিছত ইয়াৰে সম্পূৰ্ণ সফল হয় নে নহয় তাৰ ৰিজাল্টটো পাম আশা কৰো এইটো সফল হ'ব তো 11 নম্বৰ প্ৰশ্ন What is the theme of mission Chandrayaan 3 এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন কাৰণ Chandrayaan 3 যিখন মিশন পঠাইছে তাৰ মুখ্য থিমটো কি যেটো থিম হেতু অপচন এ দিয়া আছে সায়েন্স এন্ড মুন অপচন বি দিয়া আছে মুন ইজ ভেৰি নিয়াৰ অপচন সি দিয়া আছে ইন্ডিয়া টুৱাৰ্ডছ মুন অৰবিট অপচন ডি দিয়া আছে সায়েন্স অফ দা মুন ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি সায়েন্স অফ দা মুন The main theme of Chandrayaan 3 mission is science of the moon এতিয়া হক 12 নম্বৰ প্ৰশ্নটো চাও যেটো আমাৰ শেষৰটো প্ৰশ্ন হিচাপে ধৰিছো শেষৰ প্ৰশ্ন 12 নম্বৰত আছে Who has launched the mission Chandrayaan 3
চন্দ্ৰয়ান 3 যিখন মিছন সেইখন কোনে পঠাইছে সকলোৱে জানে ইণ্ডিয়াৰ স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন যিখন ইছৰোই পঠাইছে অপচন সি নম্বৰটো শুদ্ধ হ'ব ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন তাৰ বিষয়ে আমি অলপ চাওঁ এইটো এষ্টাব্লিছ কিমান চনত হৈছিলে 15 আগষ্ট 1969 15 আগষ্ট 1969 চনত স্থাপন কৰা হৈছিল আৰু ইয়াৰ হেডকোৱাৰ্টাৰ বেংগালুৰু কৰ্ণাটকৰ যি বেংগালুৰু তাতে আছে প্ৰেজেন্ট প্ৰেসিডেন্ট যেটো আমাৰ বৰ্তমানৰ সভাপতি বা প্ৰেসিডেন্ট তেখেত হৈছে এছ সোমনাথ আৰু ফাৰ্স্ট প্ৰেসিডেন্ট আছিল বিক্ৰম সাৰাভাই যেটো আমাৰ বিক্ৰম সাৰাভাইয়ে প্ৰথম প্ৰেসিডেন্ট আছিল আৰু তেখেতৰ নামতে কি কৈছিলো আমি ল্যান্ডাৰটো যেটো আমাৰ ল্যান্ডাৰ পঠাইছে চন্দ্ৰয়ান 3 মিছনত সেই ল্যান্ডাৰটো তেখেতৰ নামেৰে পঠোৱা হৈছে তো ধন্যবাদ জ্ঞাপন কৰিছো আপোনালোকে অতি ধৈৰ্য সহকাৰে মোৰ 12টা প্ৰশ্ন চোৱাৰ বাবে আশা কৰো আপোনালোকে প্ৰশ্নসমূহ ভাল পাইছে আজিলৈ ধন্যবাদ জ্ঞাপন কৰি এই ভিডিঅ'টো ইয়াতে সামৰিছো ধন্যবাদ